নমস্কাৰ বন্ধু বান্ধৱীসকল ই-লাৰ্ণিং একাডেমি ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আমি সকলোৱে জানো যে অসমীয়া জাতীয় জীৱনলৈ বহু অৰিহণা আগবঢ়াই থৈ যোৱা বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে 20 জুন তাৰিখে বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই দিনটোতে একেধাৰে শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা ৰাভাদেৱৰ সৃষ্টিৰাজিৰ চৰ্চাৰে মুখৰিত হ'ব সমগ্ৰ ৰাজ্য। আজি আমাৰ ভিডিঅ'টোত ৰাভা দিৱসৰ উপলক্ষে আয়োজিত কুইজ প্ৰতিযোগিতাৰ বাবে সহায়ক হোৱাকৈ ৰাভাদেৱৰ বিষয়ক কিছুমান প্ৰশ্নাৱলী অন্তৰ্ভুক্ত কৰা হৈছে। ভিডিঅ'টোৱে সকলোকে উপকৃত কৰিব বুলি আশা কৰিলোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হ'ল বিষ্ণু ৰাভা জন্ম কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ল 1909 চনৰ 31 জানুৱাৰীত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম ক'ত হৈছিল? বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল ঢাকাত। তৃতীয়টো প্ৰশ্ন হ'ল বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃ আৰু মাতৃৰ নাম কি? বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃ হ'ল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃ হ'ল গেঠিৱালা ৰাভা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভা কোন সম্প্ৰদায়ৰ লোক আছিল? ইয়াৰ উত্তৰটো হ'ব বিষ্ণুপ্ৰসাদ ৰাভা বড়ো কছাৰী সম্প্ৰদায়ৰ লোক আছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ দেউতাক গোপাল চন্দ্ৰ ৰাভাই সামৰিক বিভাগত চাকৰি কৰিছিল। ইংৰাজ চৰকাৰে তেওঁক কৰ্মৰ চিনস্বৰূপে 2000 বিঘা মাটি দিছিল। তাৰ পিছৰ পৰাই বিষ্ণুপ্ৰসাদ ৰাভাই পৰিয়ালে তেজপুৰত থাকিবলৈ লয়। বিষ্ণুপ্ৰসাদ ৰাভা 8 বছৰ হৈ থাকোঁতেই দেউতাক মৃত্যু হয় আৰু 17 বছৰ বয়সত মাকৰ মৃত্যু হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভাই 7 বছৰ বয়সত অভিনয় কৰা নাটকখন কি আছিল? বিষ্ণুপ্ৰসাদ ৰাভাই 7 বছৰ বয়সত অভিনয় কৰা নাটকখন আছিল ৰজা হৰিশ্চন্দ্ৰ। এই নাটকখনত তেওঁ ৰাজকোঁৱৰৰ চৰিত্ৰত অভিনয় কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰা গীতবোৰক কি নামেৰে জনা যায়? বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰা গীতবোৰক ৰাভা সংগীত বুলি জনা যায়। বিষ্ণুপ্ৰসাদ ৰাভা আছিল এজন সুগায়ক। উস্তাদ গিৰিজাশংকৰ চক্ৰৱৰ্তী আছিল তেওঁ সংগীতৰ গুৰু। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ সকলো ভাষাতেই সুন্দৰকৈ গীত গাইছিল আৰু তেওঁ শাস্ত্ৰীয় সংগীততো পাৰ্গত আছিল। তেওঁ 16টা ভাষাৰ 16টা গীত পৰিৱেশন কৰি সংগীত প্ৰতিভাৰ পৰিচয় দিছিল কলিকতাৰ শান্তিনিকেতনত। আনকি কাৰাগাৰত থাকোঁতেও তেওঁ জেইলাৰৰ অনুৰোধত কয়দীসকলক সংগীত আৰু অভিনয়ৰ শিক্ষা দিছিল আৰু তেওঁ ৰচনা কৰি থৈ যোৱা গীতবোৰক ৰাভা সংগীত নামেৰে জনাজাত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভাই অভিনয় কৰা অসমীয়া বোলছবি কেইখনৰ নাম কি? তেওঁ 3খন বোলছবিত অভিনয় কৰিছিল। এৰাবাটৰ সুৰ ভোজোলংকা চৰিত্ৰত, চিৰাজ চিনেমাখনৰ আঘোণাৰ চৰিত্ৰত আৰু প্ৰতিধ্বনি চিনেমাখনৰ চিএমৰ চৰিত্ৰত। এইখিনিতে আৰু এটা কথা উল্লেখযোগ্য 1946 চনত ৰাভাই চিৰাজ নাটকত আঘোণাৰ চৰিত্ৰত অভিনয় কৰিছিল। 1948 চনত তেওঁ ফণী শৰ্মাৰ লগ হৈ চিৰাজ বোলছবি নিৰ্মাণ কৰে। গতিকে এই প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল পৰজনমৰ শুভ লগনত এই গীতটি বিষ্ণুপ্ৰসাদ ৰাভাই কাৰ স্মৃতিত ৰচনা কৰিছিল? পৰজনমৰ শুভ লগনত এই জনপ্ৰিয় গীতটো বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁৰ প্ৰথমা পত্নী প্ৰিয়লতা দত্তৰ স্মৃতিত ৰচনা কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই 1936 চনৰ 27 বছৰ বয়সত সুগায়িকা প্ৰিয়লতা দত্তক বিয়া কৰায়। বিয়াৰ কিছুদিনৰ পিছতেই সন্নিপাত জ্বৰত প্ৰিয়লতাৰ মৃত্যু হয়। পত্নীৰ মৃত্যুত শোকাকুল হৈ ৰাভাই এই গীতটো ৰচনা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিলতে হালিছে গীতটো কাৰ ৰচনা? আমি সকলোৱে জানো যে বিলতে হালিছে এই জনপ্ৰিয় গীতটো বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা জনপ্ৰিয় গীত।
আৰু এই গীতটো শিশুসকলৰ মাজত অতিকৈ জনপ্ৰিয়। ৰাভাই বহুতো কালজয়ী গীত ৰচনা কৰি থৈ গৈছে। ৰাভাৰ দ্বাৰা ৰচিত মুঠ 137টা গীত তেওঁৰ ৰচনা সম্ভাৰত সন্নিৱিষ্ট হৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল? বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভাই কি নৃত্য প্ৰদৰ্শন কৰি সোণৰ পদক লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল তাণ্ডৱ নৃত্য। অসমৰ সাহিত্য সংস্কৃতিৰ সাধক বিষ্ণুপ্ৰসাদ ৰাভাই কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে নটৰাজকে ধৰি বিভিন্ন নৃত্য প্ৰদৰ্শন কৰিছিল। তেওঁ নৃত্যত বিমুগ্ধ হৈ সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু সন্মান প্ৰদান কৰিছিল। গতিকে এই প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভাই কোনগৰাকী নৃত্যশিল্পীৰ পৰা নৃত্যৰ প্ৰেৰণা লাভ কৰিছিল? বিষ্ণুপ্ৰসাদ ৰাভাই নৃত্যৰ প্ৰেৰণা লাভ কৰা নৃত্যশিল্পীগৰাকী হ'ল ৰুছ নৃত্যশিল্পী আনা পাভলোভাৰ পৰা। তেওঁ নৃত্যৰ প্ৰেৰণা লাভ কৰা নৃত্যশিল্পীগৰাকী আছিল আনা পাভলোভা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভাই ফণী শৰ্মাৰ লগ হৈ কি বোলছবি নিৰ্মাণ কৰিছিল? বিষ্ণুপ্ৰসাদ ৰাভাই ফণী শৰ্মাৰ লগ হৈ চিৰাজ বোলছবি নিৰ্মাণ কৰিছিল। 1948 চনত চিৰাজ বোলছবি নিৰ্মাণ কৰিছিল। তাৰ আগতে 1946 চনত চিৰাজ নাটকত আঘোণৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল জয়মতী বোলছবিত বিষ্ণুপ্ৰসাদ ৰাভাই কি ভূমিকা পালন কৰিছিল? জয়মতী বোলছবিখন জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল। এই জয়মতী বোলছবিত বিষ্ণুপ্ৰসাদ ৰাভাই নৃত্য পৰিচালকৰ ভূমিকা পালন কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত অসম চৰকাৰে কি বঁটা প্ৰদান কৰে? বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত অসম চৰকাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰে। অসম চৰকাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত প্ৰতি বছৰে 20 জুন তাৰিখে বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে। সাংস্কৃতিক উত্তৰণ, নৃত্য, সংগীত আদিৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা ব্যক্তিক স্বীকৃতি হিচাপে এই বঁটা প্ৰদান কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভা কি উপাধিৰে জনাজাত? আমি সকলোৱে জানো যে বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু উপাধিৰে জনাজাত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোন চনত পোনপ্ৰথমবাৰৰ বাবে বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰা হৈছিল? পোনপ্ৰথমবাৰৰ বাবে বিষ্ণুপ্ৰসাদ ৰাভা প্ৰদান কৰা হৈছিল 1981 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি আছিল ৰংবং তেৰাং। বিশিষ্ট সাহিত্যিক ঔপন্যাসিক ৰংবং তেৰাঙেই আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি। অসম সাহিত্য সভাই প্ৰৱৰ্তন কৰা এই বঁটাটি তেওঁ কালজয়ী উপন্যাস ৰংমিলিৰ হাঁহিৰ বাবে প্ৰদান কৰা হৈছিল। গতিকে এই প্ৰশ্নটি অতি গুৰুত্বপূৰ্ণ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল 2025 বৰ্ষৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰা ব্যক্তিগৰাকী কোন আছিল? এই 2025 বৰ্ষত দুগৰাকী ব্যক্তিয়ে বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰিছিল। তেওঁলোক আছিল শ্ৰী নৰেন্দ্ৰনাথ দাস, তেওঁ আছিল খ্যাতনামা নাট্যকাৰ আৰু নাট্য প্ৰযোজক, আৰু ডক্টৰ মল্লিকা কন্দলী, তেওঁ আছিল বিশিষ্ট নৃত্যশিল্পী। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুদিনটো কি দিৱস হিচাপে পালন কৰা হয়? আমি সকলোৱে জানো যে বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুদিনটো বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয়। বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি উদ্যান ক'ত অৱস্থিত? বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি উদ্যান তেজপুৰত অৱস্থিত। বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধি ক্ষেত্ৰ ক'ত আছে?
বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিক্ষেত্ৰ তেজপুৰতেই আছে। বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিক্ষেত্ৰ হৈছে বিষ্ণুপ্ৰসাদ স্মৃতি উদ্যানেই। তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষত এই ক্ষেত্ৰখন অৱস্থিত। 1969 চনৰ 20 জুন তাৰিখে ইয়াতে তেখেতৰ অন্তিম সৎকাৰ কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভাই কিমান চনত আৰু কোন দলৰ প্ৰাৰ্থীৰূপে কোকৰাঝাৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1955 চনৰ ভাৰতীয় কমিউনিষ্ট দলৰ প্ৰাৰ্থীৰূপে। 1955 চনত বিষ্ণু ৰাভাই ভাৰতৰ কমিউনিষ্ট পাৰ্টিত যোগদান কৰে। 1957 চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰাৰ্থীৰূপে ৰাভাই কোকৰাঝাৰ সমষ্টিৰ পৰা MP পদত প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু তেওঁ এই প্ৰতিদ্বন্দ্বিতাত পৰাজিত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কোন সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়? ইয়াৰ উত্তৰটো হ'ব 1967 চনত তেজপুৰ বিধানসভা সমষ্টিৰ পৰা। 1967 চনত ৰাভাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেজপুৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়। সেইবাৰেই অসম বিধানসভালৈ ডক্টৰ ভূপেন হাজৰিকাও নিৰ্বাচিত হৈছিল। বিষ্ণু ৰাভাই অসম বিধানসভাত অসমৰ কলা সংস্কৃতিৰ উন্নয়নৰ হকে মাত মাতিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু কৰ্মৰাজি সন্নিৱিষ্ট কৰি তেওঁৰ জীৱন সংগ্ৰামৰ আধাৰত ৰচনা কৰা উপন্যাসখন কি? এই উপন্যাসখন হ'ল সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত মেদিনী চৌধুৰীৰ ফেৰেঙ্গদাও। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভাই বাঁহী আলোচনীত কি ছদ্মনামেৰে সাহিত্য ৰচনা কৰিছিল? বিষ্ণুপ্ৰসাদ ৰাভাই বাঁহী আলোচনীত বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া এই ছদ্মনামেৰে সাহিত্য ৰচনা কৰিছিল। গতিকে আজিৰ এই ভিডিঅ'টোত আমি মুঠ ২৭টা প্ৰশ্নোত্তৰ আলোচনা কৰিলোঁ। এই প্ৰশ্নোত্তৰখিনি ৰাভা দিৱসৰ কুইজ প্ৰতিযোগিতাৰ বাবে অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ। আশা কৰোঁ ভিডিঅ'টোৱে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। ধন্যবাদ।